Hello friends, video editing tutorial and another video লৈ আপোনালোকক স্বাগতম friends আজি মই আপোনালোকক জনাম কেনেকৈ আমি এটা ভিডিও ফাইলত আন এটা অডিও দিব পাৰো অৰ্থাৎ ভিডিওটো বেলেগ হ'ব আৰু অডিওটো বেলেগ হ'ব দুইটা আমি কম্বাইন কৰিম সো তাৰ কাৰণে আমি সফটওয়্যাৰটো খুলি লৈ আমি এটা import কৰিব লাগিব ভিডিও আৰু অডিওটো যেটা আমি মিক্স কৰিম সো import কৰিবৰ কাৰণে আমি import বাটন ক্লিক কৰিব লাগিব সো এই কামটোৰ কাৰণে মই দুটা ভিডিও এটা ভিডিও আৰু এটা অডিও বাছি লৈছো দুটা এক্স্যাক্টলি সেম লাগিব সো মই আপোনালোকক এইটো কৰি দেখাম সো তাৰ বাবে মই এটো আজাও মেৰি তমন্না আজ প্ৰেম কি গজব কাহিনী ফিল্ম খনৰ পৰা বাছি লৈছো তো ভিডিওটো ওপেন কৰিম সো আপোনালোকে দেখা পাইছে ভিডিওটো আহি গৈছে এতিয়া এই ভিডিওটোৰ লগত মিক্সিংৰ কাৰণে আনটা অডিও ব্যৱহাৰ কৰিম অডিওটো ইম্পোৰ্ট কৰিম ইম্পোৰ্ট কৰিবৰ কাৰণে ইম্পোৰ্ট অপচন ক্লিক কৰিব লাগিব ইম্পোৰ্ট মিডিয়া ফাইলছ মই ইয়াৰ লগত মিক্স কৰিবৰ কাৰণে এটা অডিও এটা ভাল গান বাছি লৈছো গানটো এনৰিকৰ somebody wants you somebody needs you সো এইটো ওপেন কৰিম সো আপোনালোকে দেখা পাইছে ইয়াত অডিও ফাইলটো আহি গৈছে সো নাও এতিয়া আমি মিক্সিংটো কৰিবৰ কাৰণে আমি ফাৰ্স্ট add to project কৰিব লাগিব দুইটা ফাৰ্স্ট ভিডিওটো মই add to project কৰিছো সো দেখা পাইছে ইয়াত ভিডিওটো আহি গৈছে এতিয়া ফাৰ্স্ট অডিও ফাইলটো আহি গৈছে সো মই ফাৰ্স্ট মই কি কৰিম ইয়াৰ যেটো অৰিজিনাল ভিডিওৰ লগত অডিওটো আছিল এইটো ইয়াৰ পৰা নাইকিয়া কৰিম সো নাইকিয়া কৰিবৰ কাৰণে ইয়াত যেটো ভিডিও আছে ভিডিও ফাইলটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰি এটা ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰিলে এখন নতুন মেনু খোল খাব এই মেনুখনত আপুনি এটা অপচন দেখা পাব অডিও ডিটাচ সো ইয়াত ক্লিক কৰক সো ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাইছে যে ভিডিও পোৰশনটোৰ পৰা যেটো অডিও পোৰশন এটো বেলেগ হৈ গৈছে সো অডিও পোৰশনটো ইয়ালে আহি গৈছে সো ইয়াত এটা ক্লিক কৰক ক্লিক কৰি ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰিলে দেখা পাব যে আপুনি ডিলিট অপচনটো দেখা পাব সো ডিলিট কৰক সো फ्रेंड्स দেখা পাইছে ভিডিওটো যেটো অৰিজিনাল অডিও আছিল এটো ডিলিট হৈ গৈছে সো নেক্সট আমি এই যেটো অডিও ভিডিও আৰু যেটো এন্ডিকৰ সংটো এই দুটা একেলগে মিক্স কৰিম কিন্তু দেখা পাইছে যে একচুয়ালি গানটাৰ লেংথটা সমান নহয় সো অডিওটো সৰু কিন্তু ভিডিওটো সৰু কিন্তু অডিওটোৰ লেংথটো দীঘল সো আমি দুইটা একেলগে মিক্স কৰিলে ভাল নালাগিব সো হেতু কাৰণে আমি এই ভিডিওটো এটা পোৰশন আকৌ ইয়াত এড কৰি দিম যাতে দুইটা সমান হয় সো এড কৰিবৰ কাৰণে আমি এই ভিডিওটোলৈ যাব লাগিব ভিডিওটোত আকৌ এড টু প্ৰজেক্ট কৰিব লাগিব সো এড টু প্ৰজেক্ট কৰক फ्रेंड्स দেখিলে ইয়াৰ আকৌ ভিডিওটো পোৰশনটো এইটো পোৰশন ইয়ালে আহি গল সো কিন্তু এতিয়া আপোনাৰ অডিওতকৈ ভিডিওটো অলপ বেছি ডাঙৰ হৈ গল সো আমি এই ভিডিওটোৰ পৰা অলপ পোৰশন কাটি দিম যাতে দুইটা সমান হৈ যায় সো তাৰ কাৰণে আমি কিমানখিনি কাটিম এই কলা বাৰডালে সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰি লওক আমি এইটো পোৰশনৰ পৰা অলপমান ভিডিও কাটি দিম সো এটো আপুনি হিচাপমতে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি ইয়াত আপুনি ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰাৰ লগে লগে আপুনি এটা অপচন দেখা পাব স্প্লিট সো ইয়াত ক্লিক কৰক স্প্লিট কৰাৰ লগে লগে দেখা পাইছে যে এই ভিডিওটো দুটা ভাগত বিভক্ত হৈ গৈছে
সো ইয়াৰ এইটো পোৰ্শন আমি ডিলিট কৰি দিম সো ডিলিট কৰিবৰ কাৰণে পোৰ্শনটো সিলেক্ট কৰি লওক সিলেক্ট কৰক ৰাইট ক্লিক কৰাৰ লগে লগে এটা অপচন দেখা পাব ডিলিট সো মই ডিলিট কৰিলো এয়া দেখা পালে অডিও আৰু ভিডিওটো প্ৰায় সমান হৈছে সো এতিয়া আমি জাস্ট ভিডিওটো প্লে কৰি চাম প্লে কৰিবৰ কাৰণে এইটো পোৰ্শনলৈ যাওক ইয়াত প্লে অপচন আছে প্লে অপচন পাব সো আমি প্লে কৰি চাম Somebody hopes that someday you will see somebody's me. সো ফ্ৰেন্ডস দেখা পালে কি সুন্দৰভাৱে দুইটা ভিডিও আৰু অডিও মেচ কৰি ধুনীয়াকৈ মিলি গ'ল সো আমি এতিয়া যদি হেতু এক্সপোৰ্ট কৰিব বিচাৰো তেতিয়া এক্সপোৰ্ট অপচনলৈ যাব লাগিব সো ইয়াত এক্সপোৰ্ট অপচনত ক্লিক কৰক সো ইয়াত মই এটা নাম দিম my version সো ইয়াত আউটপুট ফোল্ডাৰ সিলেক্ট কৰক অলৰেডি ডিফল্ট সিলেক্ট হৈ আছে সো এক্সপোৰ্ট অপচন ক্লিক কৰক সো ফ্ৰেন্ডস এয়া দেখা পালে আমাৰ কামটো কমপ্লিট হৈ গৈছে সো আমি ভিডিওটো আউটপুটটো চাবৰ কাৰণে ফাইন্ড টাৰ্গেটত ক্লিক কৰোঁ সো এইটো আমাৰ আউটপুট ফাইলটো আহি গৈছে সো এইটো আমি এতিয়া প্লে কৰি চাব পাৰোঁ সো ফ্ৰেন্ডস দেখা পালে কিমান সুন্দৰভাৱে আমি এটা ভিডিও আৰু এটা অডিও একেলগে কম্বাইন কৰিব পাৰোঁ সো ফ্ৰেন্ডস আজি মোৰ এই ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ